হে বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। তো আজি আমি এটা নতুন ঠাইত নহয়, এটা মন্দিৰত যাবলৈ ওলাইছোঁ, যিটো শাওণৰ মাহটোৰ শেষৰটো সোমবাৰ হয়। বহুদিন ব্লগ আপলোড কৰিব পৰা নাছিলোঁ, বহুত অসুবিধাৰ কাৰণে, আৰু বিশেষ তেনেকুৱা ঠাইত যোৱাও নাই, গতিকে ব্লগ আপলোড কৰিব পৰা নাছিলোঁ। গতিকে সেয়া চাওক, আমি গৈ আছোঁ। তো আহি আমি নিকাচি পাৰ কৰিলোঁ। তো নিকাচিৰ পৰা বেছি দূৰ নহয়, অলপমান। তো এতিয়া বৰ্তমান আমি যাই আছোঁ। চিঠিতে লিখো হাঁচতিয়া মনৰে কথা, কলিজাৰ তেজত চিয়াহিৰে মোৰ বৰষা মিঠা ভাষা, ঘূৰাই ঘূৰাই টানৰে গাৰু, উৰে ৰাতি উজাগৰে মৰু, শুকাই ক্ষীণাই মৰিছোঁ সদায়, গৌৰী মৰুৰে তোমাকে দিয়া, সুখী চিত্ৰ লেখাকে দিবা পঠিয়াই, চাবলৈ এবাৰ মোৰ এই দশা। মন্দিৰটো আমাৰ মইনাপুখুৰী মন্দিৰটো এয়া চাওক মানুহ। তো ইয়াতে এটা গুহা আছে, সেই গুহাটো আমি চাবলৈ গৈ আছোঁ। গুহা 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 বহুত পুৰণি গুহা এইটো। তো আহি আমি একদম ওপৰত পালোঁ, একদম ওপৰত। বৰণীয়া সপোন ভেটা দিব খোজা মানুহক, বুজাই দিবলে বৰ মন যায়, বৰণীয়া সপোন ভেটা দিব খোজা মানুহক, বুজাই দিবলে বৰ মন যায়, বুকুৰ শুনি গোৱাই তোমাক নিজৰ কৰোঁ, বানৰ ভয়ত কিয় দূৰে দূৰে ফুৰো, জহি খহি যাওঁ আমি মাৰ বান্ধি নোযোজা কিয়নো হৰি, ইফালে ময়ো তাল ধৰো চল চাই সুৰুঙা বিচাৰো। খাও
এনেকৈ বহু সময় থকাৰ পিছত এতিয়া আমি ঘৰলৈ যাম বুলি ভাবিছোঁ। জ্যোতি হোৱা দুটি হীৰা মন যুগমীয়া যাৰ জীৱনখন মাজত প্ৰাচীৰ বান্ধি কোনে পাৰ পায় জ্যোতি হোৱা দুটি হীৰা মন যুগমীয়া যাৰ জীৱনখন মাজত প্ৰাচীৰ বান্ধি কোনে পাৰ পায় জুয়েও নুপুৰিব প্ৰেমৰ নুদুতাগা মুখে মুখে বাজিব আমাৰ প্ৰণয় গাথা বজাই জয় ঢোল আজি কৰো গৰ্ব যদিও মিলন আমাৰ গন্ধৰ্ব এতিয়া কি হলে কৰা ভয় কোৱা হিয়াই হিয়াই মিলিছে চোৱা